তুমি যেটো পৰীক্ষাৰ কথা কৈছিলা যেটো বজাৰ বহা বুলি কৈছা যিখন যেটো তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাত কিন্তু সেই পৰীক্ষাটোতে কালি ফলাফল ওলাইছে ফলাফলত তোমাৰ 1000 ইতিমধ্যে তাৰ পৰা হেৰি কৰিছে গোটেই বিষয়টো তুমি চোৱা তুমিতো নিজে কৈছিলা যে ইয়াত এখন বজাৰ বহিছে কিন্তু তোমাৰ পৰা ইমান 1000 প্লাস ষ্টুডেণ্টে কেনেকৈ হেৰি পালে চাকৰি পালে চাওক এইটো এটা একচুয়ালি মানে কবলৈ গলে মানুহখিনি এতিয়াও খুব ভুল বুজি আছে ভুল এইটো কাৰণে বুজি আছে যে দিস ইজ নট দ্য ৰিজাল্ট এপয়েন্টমেন্ট এতিয়ালৈকে হোৱা নাই এপয়েন্টমেন্ট হৈছে জানো নাই হোৱা দিস ইজ জাস্ট দ্য ফাৰ্স্ট ফেজ প্ৰিলিমিনাৰী ষ্টেজৰ ৰিজাল্ট দিছে য'ত তেওঁলোকে কোনো কাট অফ মাৰ্কস দিয়া নাই য'ত তেওঁলোকে কোনো সেকশন ওয়াইজ মাৰ্কস দিয়া নাই য'ত তেওঁলোকে কোনো মাৰ্কশিট দিয়া নাই আজি মই এলপি মাস্টাৰ এজন মই এজন এলপি মাস্টাৰে যেতিয়া পৰীক্ষাৰ ৰিজাল্ট দিও তেতিয়া এই সৰু ছাত্ৰ ছাত্ৰীৰ অভিভাৱকে মোৰ পৰা মাৰ্কশিট লয় এই বৃহৎ ইমান ডাঙৰ 26000 পোষ্টৰ পৰীক্ষা এটাৰ মাৰ্কশিট তেওঁলোকে এতিয়ালৈকে দিয়া নাই আৰু মই এইটো কোৱা নাই যে মাৰ্কশিট নিদিব মাৰ্কশিট হয়তো দিব টাইম লাগিব মাৰ্কশিট দিওতে সময় লাগিব পাৰে আৰু মাৰ্কশিটটো আমি কেনেকৈ বিচাৰিছো জেনুইননেছটো কেতিয়া প্ৰুভ হ'ব আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ কৈছে যে আগন্তুক দিনত তেওঁলোকে গ্ৰেড 3 ৰ ৰিজাল্টটো দিব আৰু তেওঁলোকে সেকেন্ড ষ্টেজত ভাইভা পাতিব কিন্তু তেওঁ কৈছে যে ৰিটেন এক্সাম উইল প্লে দ্য ভাইটেল ৰোল এণ্ড ভাইভা আপোনাৰ অকল 5 মাৰ্কস থাকিব ভাইভাটো দৰকাৰী জানো চতুৰ্থ বৰ্গৰ পদৰ কাৰণে ভাইভাটো দৰকাৰী জানো তোমাৰ মতে এতিয়া এইটো দৰকাৰী নে অদৰকাৰী এইটো চৰকাৰে গম পাব কাৰণ তেওঁলোকে এপয়েন্টমেন্ট দিব তেওঁলোকে দৰমহা দিব কিন্তু মোৰ প্ৰশ্নটো ইয়াতে এইটো হৈছে যে ইফ ৰিটেন এক্সাম উইল প্লে দ্য ভাইটেল ৰোল তেনেহলে হাউ ক্যান উই জাস্টিফাই দ্যাট দ্য ৰিটেন এক্সাম ৰিজাল্টস আৰ একচুয়ালি সো ক্লিন যত আমি গমে নাপাওঁ মই মোৰ এটোৱে কম মোৰ ইনষ্টিটিউটৰ ছাত্ৰৰ কিমান মাৰ্কস পাইছে মই নাজানো মই জানিব বিচাৰো মই ৰিজনিং পঢ়াইছো মোৰ ষ্টুডেন্টে ৰিজনিংৰ 20টা কোৱেশ্চনৰ কেইটা কৰিব পাৰিছে মই জানিব বিচাৰো মোৰ ষ্টুডেন্টটো যোনে পাস কৰিছে I am happy মোৰ ষ্টুডেন্টটো পাস কৰিছে but I want to know he কিমান মাৰ্কস পাইছে